প্ৰথমতে আপুনি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক, সকলোতকৈ মূল্যৱান বস্তুটো কি, টকা নে সময়? ইয়াৰে উত্তৰটো আপুনি কমেণ্টত লিখক। বহুতে ক'ব টকা, কিন্তু এই পৃথিৱীত সকলোতকৈ মূল্যৱান বস্তুটো হ'ল সময়। টকা মানুহৰ জীৱনত আহে আৰু যায়, কিন্তু সময় এবাৰেই আহে। আপুনি টকাৰে কেতিয়াও সময় কিনিব নোৱাৰে, সেইকাৰণে টকাতকৈ সময়ৰ মূল্য বহুত বেছি। এনে অনাই বনাই ঘূৰি আপুনি নিজৰ এই মূল্যৱান সময়খিনি নষ্ট নকৰিব। এবাৰ সময় গুচি গ'লে সেই সময়খিনি আপুনি কেতিয়াও ঘূৰাই নাপায়। যোনে সময়ৰ মূল্য বুজি পায় তেওঁ কেতিয়াও এনে সময় বৰবাদ নকৰে। নিজৰ সময়খিনি সদায় সঠিক কামত ব্যৱহাৰ কৰে। জীৱনত আপুনি বহুত টকা উপাৰ্জন কৰিব পাৰিব যদি নিজৰ সময়খিনি সঠিককৈ ব্যৱহাৰ কৰে, কিন্তু জীৱনত আপুনি এবাৰ গুচি যোৱা সময়খিনি কেতিয়াও ঘূৰাই নাপায়। এই কথাটো মনত ৰাখিব। আৰু শেষত ক'ব বিচাৰোঁ যে সদায় সময়ৰ কাম সময়ত কৰিব, নহ'লে সময় গুচি গ'লে আপুনি পিছত পস্তাব। আশা কৰিছোঁ যে আপুনি এই ভিডিঅ'টোৰ পৰা কিবা এটা শিকিব পাৰিছে। আৰু আপোনাক এটা অনুৰোধ জনাইছোঁ, ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত।